Hello and welcome to the Assam Tribune daily news analysis for APSC, ADRE, Assam Police and various competitive exam. আজি আমি ডিসকাস কৰিম 22 মে তাৰিখৰ ইম্পৰ্টেন্ট আৰ্টিকেল ঠিক আছে তো ফাৰ্স্ট আমাৰ আৰ্টিকেল আজি ডিসকাস কৰিম কনসাৰ্ট টুৰিজম সোলাৰ পাৱাৰ পলিচিজ এপ্ৰুভড যেটো আমাৰ অসম গভৰ্ণমেণ্টে ৰিসেন্টলি এপ্ৰুভ কৰিছে তাৰ উপৰিও ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ ফৰ কান্নাডা ৰাইটাৰ তো কান্নাডা ৰাইটাৰে কি কৰিলে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো পালে ইন্টাৰনেশ্যনেল টি ডে অবজাৰ্ভড এক্ৰছ ষ্টেট ঠিক আছে তাৰ ওপৰত আপোনাৰ Tripura leader of opposition hopeful of operationalization of Maitri Setu ঠিক আছে এই চাৰিটা টপিক আজি আমি ডিসকাস কৰিম আপোনালোকে এই আমাৰ কিউআৰ কোড স্ক্যান কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে ফৰ পিডিএফ নোটস এণ্ড আপডেটস লেটস স্টাৰ্ট তো ফাৰ্স্ট আমাৰ আজি ৰিসেন্টলি আপোনাৰ আসাম কেবিনেটৰ 21 মে তাৰিখে কি হৈছিল মিটিং হৈছিল ঠিক আছে আৰু এই কেবিনেটে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তবোৰ হল নাম্বাৰ 1 আপোনাৰ কনসাৰ্ট টুৰিজম ঠিক আছে কনসাৰ্ট কি হয় আমি সকলোৱে যে ডিজে বা যিবিলাক কনসাৰ্ট হয় মিউজিকৰ এই কনসাৰ্টৰ টুৰিজম পলিচি কি কৰিলে ৰিসেন্টলি এপ্ৰুভেল দিলে আসাম কেবিনেটে ঠিক আছে পলিচি ফৰ কনসাৰ্ট টুৰিজম ইন আসাম টু পজিশন দ্য ষ্টেট এজ এ প্ৰিমিয়াৰ ডেষ্টিনেশ্যন ফৰ লাৰ্জ স্কেল মিউজিক ইভেন্ট তো ডাঙৰ ডাঙৰ যিবিলাক মিউজিক ইভেন্ট হয় আপোনাৰ কোল্ড প্লে বা বেলেগ বেলেগ মিউজিকৰ ব্যান্ড আহি যিবিলাক আপোনাৰ কনসাৰ্ট অৰ্গানাইজ কৰে তো এইবিলাকৰ এপ্ৰুভেল দিলে আৰু ইয়াত কি হ'ব যিবিলাক ডাঙৰ ডাঙৰ আপোনাৰ কনসাৰ্ট অসমত অনুষ্ঠিত হ'ব আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেট হওক বা বাকি ইণ্ডিয়াৰ ষ্টেটৰ পৰা মানুহ কি হ'ব ইয়াত আপুনি উপভোগ কৰিবলৈ আহিব ঠিক আছে তো ডেজিগনেটেড হাব গুৱাহাটী ডিব্ৰুগড় এণ্ড যোৰহাট উইল বি ডেভেলপ কনসাৰ্ট টুৰিজম হাব তো এইকেইটা কি কৰা হ'ব কনসাৰ্ট টুৰিজম হাবৰ কাৰণে ডেজিগনেট কৰা হ'ব ইয়াত ডেভেলপমেন্ট কৰা হ'ব ঠিক আছে তো তাৰ মানে যিখিনি কনসাৰ্টৰ কাৰণে যিখিনি সুবিধা লাগে এই সুবিধাখিনি লাহে লাহে কি কৰা হ'ব তাত কৰা হ'ব তাৰ উপৰি আৰু এটা ডিসিশন আপোনাৰ আসাম কেবিনেটৰ আসাম সোলাৰ পাৱাৰ জেনাৰেশ্যন ৰিলেটেড টু আসাম সোলাৰ পাৱাৰ জেনাৰেশ্যন promotion policy 2025 ঠিক আছে তো ইয়াত আপোনালোকে পলিসি এপ্ৰুভেল দিলে দ্য কেবিনেট এপ্ৰুভ দ্য আসাম সোলাৰ পাৱাৰ জেনাৰেশ্যন প্ৰমোশন পলিসি 2025 এই পলিসিটো কি হল এপ্ৰুভেল পালে আপোনাৰ ফ্ৰম দ্য কেবিনেট আৰু ইয়াত আপোনাৰ capacity target কৰা হৈছে aiming to generate 3500 megawatt of solar power by 2030 তো 2030 লৈকে আমি 3500 megawatt energy solar power পৰা জেনাৰেট কৰিব লাগে ঠিক আছে তাৰ কাৰণে কি হ'ব আপোনাৰ around 15000 জব ক্ৰিয়েট হ'ব এইখিনি আপোনাৰ এক্সপান্ড কৰিবলৈ হলে তাৰ উপৰি আপুনি ইনভেষ্টমেন্ট কি হ'ব এট্ৰাক্ট হ'ব ঠিক আছে designed to attract both public and private investment ঠিক আছে তাৰ উপৰি আপোনাৰ কেবিনেটৰ আৰু এটা ডিসিশন খনিকৰ ষ্টেডিয়াম আপগ্ৰেড তো যেটো আমাৰ খনিকৰ ষ্টেডিয়াম আছে আপোনাৰ হেতু কি কৰা হল আপগ্ৰেডেশনৰ কাৰণে আপোনাৰ বাজেটৰী এলোকেশন কৰা হল around 209 crore ঠিক আছে আৰু এই ষ্টেডিয়াম কত আছে ডিব্ৰুগড় বৰ্তমান সিটিং কেপাসিটি আছে 5000 ইয়াত কি হ'ব around 35000 সিটিং কেপাসিটি লৈকে ইনক্ৰিজ কৰা হ'ব মেকিং ইট দ্য লাৰ্জেষ্ট ষ্টেডিয়াম ইন আসাম অসমৰ সবতকে ডাঙৰ ষ্টেডিয়াম হৈ যাব ঠিক আছে around 35000 সিটিং কেপাসিটি তাৰপিছত নতুন এসেম্বলি কমপ্লেক্স বনোৱা হৈ আছে কত ডিব্ৰুগড়ত বৰ্তমান কত আছে আমাৰ গুৱাহাটী দিছপুৰত আছে তো কেতিয়াবা আপোনাৰ ডিব্ৰুগড়তো কি হ'ব এসেম্বলিৰ সেশন হ'ব ঠিক আছে লেজিসলেটিভ এসেম্বলি তো around 284 crore তাৰ কাৰণে বাজেটৰী এলোকেশন কৰা হৈছে ঠিক আছে নিউ লেজিসলেটিভ এসেম্বলি বিল্ডিং ডিব্ৰুগড় আৰু তাত এমএলএ সকল টকাৰ কাৰণে আপোনাৰ এমএলএ হোষ্টেলো বনোৱা হৈ আছে এজ ওয়েল এজ 100 সিট অডিটৰিয়াম 1000 জন মানুহ বহিব পাৰে পৰাকে আপোনাৰ অডিটৰিয়াম বনোৱা হৈ আছে ঠিক আছে তাৰ উপৰি আপোনাৰ ইকোনমিক এণ্ড লেবাৰ ইনিচিয়েটিভ তো নুমলিগড় ৰিফাইনাৰী যেটো আমি সকলোৱে গম পাওঁ এনআৰএল আপোনাৰ সিটি সেন্টাৰৰ লগত যেটো বিল্ডিং আছে এনেকুৱা ঠিক আছে সেই বিল্ডিং টুৰ হেইটো হল এনআৰএলৰ হেডকোৱাৰ্টাৰ ঠিক আছে তো এনআৰএল যেটো হয় নুমলিগড় ৰিফাইনাৰী লিমিটেড এইটো এটা পিএসইউ হয় ঠিক আছে পিএসইউ আপোনাৰ গভৰ্ণমেণ্টৰো ইয়াত কি আছে শেয়াৰ আছে সেন্ট্ৰেল গভৰ্ণমেণ্ট as well as আপোনাৰ ষ্টেট গভৰ্ণমেণ্ট তো আমি যদি ষ্টেট গভৰ্ণমেণ্টৰ চাও আমাৰ অসম গভৰ্ণমেণ্টৰ ফাৰ্ষ্টত আপোনাৰ 12% ষ্টেক হোল্ডাৰ আছিল আই থিংক 12 to 13% সামথিং অসম গভৰ্ণমেণ্টৰ শেয়াৰ আছিল কিন্তু অসম গভৰ্ণমেণ্টৰ শেয়াৰটো কি কৰিলে বঢ়াই দিলে তো এই বঢ়োৱাৰ কাৰণে কি হল আৰু আমি পইচা দিব লগা হল ঠিক আছে আৰু বঢ়াই দি এতিয়া বৰ্তমান আমাৰ 26% ষ্টেক ঠিক আছে তো এনআৰএলৰ অসম গভৰ্ণমেণ্টৰ 26% ষ্টেক আছে শেয়াৰ আছে ঠিক আছে তো 205 crore স্যাংশন কৰা হল ফাইনাল এইটো ট্ৰানজাকশন আই থিংক তাৰ আগৰখিনি অলৰেডি দিয়া হোৱা হল টোটাল 823 crore এক্সপানশন প্লান আছে ঠিক আছে তাৰ উপৰি আপোনাৰ যিবিলাক টি গাৰ্ডেন ওয়াৰ্কাৰ আছে যিখিনি টি গাৰ্ডেনত কাম কৰে তেওঁলোকৰ ওয়েজ টু ইনক্ৰিজ কৰা হল আগতে আছিল 220 টকা কিন্তু 1 অক্টোবৰৰ পৰা তেওঁলোকে 250 টকা আপোনাৰ ডেইলি ওয়েজ ৰিসিভ কৰিব ঠিক আছে তো এখিনি আপোনাৰ ৰিসেন্ট 20 মে তাৰিখৰ যেটো ক্যাবিনেট মিটিং হৈছিল তাৰ
এইখিনি আউটকাম ওলাই আহিছে তাৰপিছত সেকেন্ড যেটো হল ইন্টাৰনেশনাল বুকাৰ প্ৰাইজ ফৰ কানাডা ৰাইটাৰ তো এটো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে কাৰণ আপোনাৰ ইন্টাৰনেশনাল বুকাৰ প্ৰাইজ যেটো হয় এটো এটা ওয়ান অফ দ্য প্ৰেষ্টিজিয়াছ এৱাৰ্ড আপোনাৰ ইংল্যান্ড লণ্ডনৰ ইউকেৰ পৰা দিয়া হয় আৰু এজন ৰাইটাৰক বছৰত এবাৰ দিয়া হয় ঠিক আছে তো হিষ্টৰিকেল এচিভমেন্ট যদি সব ফাৰ্স্ট কানাডা ওয়ার্ক টিল নাও দুজনেহে পাইছে ইণ্ডিয়াৰ পৰা ঠিক আছে এজনে হিন্দীত আৰু এটো সেকেন্ড দ্যাট ইজ কানাডা রাইটিংত পাইছে কিন্তু কানাডাটো ইংলিশত আপুনি ট্রান্সলেট কৰিব লাগিব ঠিক আছে তো ফার্স্ট কানাডা ওয়ার্ক অনার্ড বানু মুস্তাক তো বানু মুস্তাক তেওঁৰ নাম যিজনীয়ে পাইছে ঠিক আছে তো হার্ট ল্যাম্প যেটো যিখন তাই যিখন তেওঁ আপোনাৰ ওয়ার্ক আছিল সেইখনৰ কাৰণে ফার্স্ট কানাডা ল্যাঙ্গুৱেজ book to win the international booker prize ঠিক আছে international booker prize এটা prestigious award হয় আৰু এটো short story collection book হয় ঠিক আছে আৰু এই short story collection book আপোনাৰ receive this prestigious recognition আৰু তো second indian author হয় মুস্তাক and second writer to win the international booker prize ঠিক আছে এটো বহুত বেছি ইম্পৰ্টেন্ট আপোনাৰ কাৰণ এক্সামত আহে আৰু তো হার্ট ল্যাম্পৰ বিষয়ে অলপ জানিলো তো কালেকশন কম্প্ৰাইজেস এই যিখন হার্ট ল্যাম্প আছে তাত 12টা শর্ট স্টোরি আছে ঠিক আছে আৰু তেওঁ লিখিছিল 1990 পৰা till 2023 লৈকে এই 12টা শর্ট স্টোরি আৰু মেইনলি তেওঁ ফোকাস কৰিছিল আপোনাৰ লাইভস অফ মুসলিম ওমেন ইন সাউদার্ন ইন্ডিয়া ঠিক আছে এই সাউদার্ন ইন্ডিয়াত মুসলিম ওমেনৰ লাইফ কেনেকুৱা এইটো বিষয়ে তেওঁ এই 12 শর্ট স্টোরিত লিখিছিল ঠিক আছে আৰু এটো ট্রান্সলেশন কৰিছিল কাৰণ মেইনলি আপোনাৰ ইংলিশত দিয়া হয় বা ইংলিশত ট্রান্সলেশনত দিয়া হয় তো এটো ট্রান্সলেশন জুনে কৰে তেওঁৰ এটা বহুত ডাঙৰ অৱদান থাকে দীপা বাস্তি তেওঁ কি কৰিছিল এইটো ট্রান্সলেট কৰিছিল এই যেটো আপোনাৰ হার্ট ল্যাম্পটো আৰু তাৰ পিছত এই ইংলিশত কিহতে ৰিকগনাইজ কৰে আৰু পিছত এইটো এৱাৰ্ডটো দিয়া হয় ঠিক আছে তো ইন্ডিয়ান উইনাৰ যদি আমি চাও তো ফার্স্ট গীতাঞ্জলি শ্ৰী তেওঁ পাইছিল 2022 টম্ব অফ স্যান্ড এইখনৰ কাৰণে ফার্স্ট হিন্দী নভেল আছিল এখন ৰিসিভ দিস অনাৰ আৰু সেকেন্ড আপোনাৰ মানু মুস্তাক ইন 2025 তেওঁ পাইছে আৰু তো ফার্স্ট কানাডা অথৰ কানাডা মেইনলি কৰ্ণাটকৰ হয় ঠিক আছে কানাডা অথৰ আৰু তো and the first Muslim woman to Muslim woman from India to win the international Booker Prize for her short story collection Heart Lamp ঠিক আছে এটো মনত ৰাখিব ট্রান্সলেটেড কোনে কৰিছে এটো ইম্পৰ্টেন্ট হয় কোৱেশ্চন অহা চান্সেস হয় ঠিক আছে তো এটো বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকে মনত ৰাখিব তাৰপিছত আপোনাৰ ইন্টাৰনেশনাল টি ডে অবজাৰ্ভ তো ইন্টাৰনেশনাল টি ডে কেতিয়া পালন কৰা হয় আপোনাৰ তো মে 21 এটো মনত ৰাখিব ইন্টাৰনেশনাল টি ডে আৰু according to United Nations international tea day is observed annually May 21 according to the United Nations. The concerning resolution was adopted on December 21 2019 আৰু এটো আপোনাৰ ৰেজলিউশন টু 2019 ত লোৱা হৈছিল আৰু তাৰ পিছৰ পৰা আপোনাৰ এটো পালন কৰা হয় আৰু কোনে ইউনাইটেড নেশন ফুড এণ্ড এগ্ৰিকালচাৰ UNFA আৰু FAO and Food and Agricultural Organization ঠিক আছে lead the observance of the ঠিক আছে তো celebration and initiatives তো টি বোর্ড অফ ইন্ডিয়া মেইনলি আপোনাৰ ইন্ডিয়াত কি কৰিছে এটো প্ৰমোশনাল ক্যাম্পেইন চলি আছে ঠিক আছে লঞ্চড ভেৰিয়াস এৱাৰনেস প্ৰগ্ৰাম তাৰ উপৰি আপোনাৰ টি টেস্টিং সেশন তাৰ উপৰি প্ৰিমিয়াম ইন্ডিয়ান টি এবোৰ কি কৰি আছে ডিস্ট্ৰিবিউট কৰি আছে আৰু তাৰ উপৰি আপোনাৰ প্ৰমোট দ্য কাউন্ট্ৰিজ ৰিচ টি হেৰিটেজ আৰু দ্য অবজাৰভেন্স অফ ইন্টাৰনেশনাল টি ডে ইন আসাম আন্ডাৰস্কোৰ দ্য ষ্টেট pivotal role in India's tea industry both culturally and economically ঠিক আছে আৰু এই সেলিব্রেশন টু হাইলাইট কৰে ইনিশিয়েটিভস টু প্ৰমোট টি প্ৰমোশন তাৰ উপৰি আপোনাৰ প্ৰমোট টি লিটাৰেসি টুৰিজম এই সকলোবোৰ কি কৰে আপোনাৰ এটোৱে প্ৰমোট কৰে এই টি ডে টু তো টি ডে কেতিয়া অবজাৰ্ভ কৰা হয় মনত ৰাখিব আৰু কোনে অবজাৰ্ভ কৰে আপোনাৰ ইন্টাৰনেশনাল লেভেল আৰু ইন্ডিয়া লেভেলত এই দুটা বস্তু আপোনালোকে মনত ৰাখিব ঠিক আছে সো নেক্সট আপোনাৰ ফোৰ্থ আৰ্টিকেল দ্যাট ইজ ত্ৰিপুৰা leader of opposition hopeful of operationalization of Maitri Setu to Maitri Setu eto important hoy thik ase to Maitri Setu eta bridge hoy apunar India aru Bangladeshor bitorot thik ase yat India yat apunar Bangladesh aru ei river tor naam hol Feni river thik ase ei Feni river oporot ei transportationor karone thik ase to on May 21 2025 Jitendra Chaudhary leader of opposition of the Tripura Assembly expressed optimism about the future operationalization of Maitri Setu bridge to future prospector khini kotha bhabi ase ঠিক আছে despite current political challenge বৰ্তমান আমি সকলোৱে জানো যে তাত যেটো আপোনাৰ আৱামী লীগ লেড গভৰ্নমেন্ট আছিল হাসিনা গভৰ্নমেন্ট হেতু কি কৰা হল আপোনাৰ আতৰৱাই নতুন এটা গভৰ্নমেন্ট আছে ঠিক আছে বাংলাদেশত প্ৰবলেম চলি আছে
ঠিক আছে পলিটিক্যাল টার্মইল চলি আছে তো এই ব্ৰিজটোৰ ওভাৰভিউ চাই লওঁ তো মাইত্ৰী সেতু যেটো হয় এটো 1.9 কিলোমিটার লং ব্ৰিজ হয় ফেনী ৰিভাৰৰ ওপৰত ঠিক আছে আৰু ফেনী ৰিভাৰ আৰু এটো কানেক্ট কৰিব আমাৰ যিখন ত্ৰিপুৰা ষ্টেট আছে আমি যদি নৰ্থ ইষ্টৰ মেপখন চাওঁ লাইক দ্যাট ঠিক আছে তো ইয়াত ত্ৰিপুৰাত একদম লাষ্টত আছে সাবৰুম ঠিক আছে সাবৰুমৰ লৈকে বৰ্তমান ৰেলৱে কানেক্টিভিটি আছে সাবৰুমৰ পৰা কাঞ্চনজঙ্ঘা যায় ৰেলৱে ঠিক আছে এই সাবৰুমৰ পৰা ৰেলৱে এনেকৈ তো সাবৰুমৰ লগত এই বাংলাদেশটো কানেক্ট কৰা হৈ আছে ওভাৰ ফেনী ৰিভাৰ ঠিক আছে তো সাবৰুম আপোনাৰ ত্ৰিপুৰা আৰু ৰামগড় বাংলাদেশ এই দুইখন জায়গা থ্ৰু দিস ব্ৰিজ কানেক্ট কৰা হৈ আছে ঠিক আছে আৰু ইনাগুৰেশন হৈছিল আপোনাৰ দ্য ব্ৰিজ ওয়াজ ইনাগুৰেটেড মাৰ্চ 9 2021 বাই ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এণ্ড বাংলাদেশৰ তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ আছিল শেখ হাসিনা ঠিক আছে তো আমি যদি এনালাইসিস চাও তো মাইত্ৰী সেতু ব্ৰিজ হোল্ড সিগনিফিকেন্ট পটেনশিয়াল ইয়াৰ এটা ইম্পৰ্টেন্ট ভূমিকা আছে কাৰণ আমি যদি ইণ্ডিয়াৰ মেপখন চাও কোন এটা বস্তু যদি আমি ইয়াৰ পৰা ইয়ালৈকে পঠাব বিচাৰো ত্ৰিপুৰালৈকে তো এনেকুৱা যাব লাগে ঠিক আছে বহুত লংগেষ্ট হয় কিন্তু আমি যদি ইয়াৰ পৰা ডাইৰেক্ট এই ফালে পঠাই দিব পাৰো থ্ৰু বাংলাদেশ আপোনাৰ এই চিটাগং পোর্ট আৰু এই ফালে আপোনাৰ সাবৰুম তো কি হয় এটো শর্ট রুট হৈ যায় ঠিক আছে তো ইয়াৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় তো কানেক্টিভিটি বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ স্পেশালি নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে কি হৈ যায় ইজি হৈ যায় ফ্ৰম দিস পার্সপেক্টিভ কাৰণ ইয়াত আছে চিটাগং পোর্ট বাংলাদেশৰ তো চিটাগং পোর্ট could facilitate more effective transportation of goods reducing dependence on long Siliguri corridor তো এই Siliguri corridor ফলে আমি যাব লগা নহয় জাস্ট এইফালে আমি কৰিব ট্রান্সপোর্ট কৰিব পাৰো যদি এই আপোনাৰ মাইত্ৰী সেতু ব্ৰিজটো ওপেন আপ হৈ যায় ঠিক আছে তো এই কোৱেশ্চনখনি আপোনালোকে আনসার কৰা ট্রাই কৰক which two location does the Maitri Setu bridge connect Agartala Dhaka Silchar Silet Guwahati Chittagong Sabrum and Ramgarh answer to আপোনালোকে কমেন্টত জনাওক Next, what is the length of the Maitri Setu bridge connecting India and Bangladesh? Kiman kilometer long hoy 1.9, 1.5, 2.5, 3.0. Comment on Jonok. Tarpisot who owned the International Booker Prize 2025? Very important. Banu Mushtaq, Arundhati Roy, Jhumpa Lahiri, Gitanjali Shri. Tarpisot question who translated Heart Lamp into English? কোনে এটো ট্রান্সলেট করিলে অরুণাবা সিনহা দীপা বিষ্টি এনি জাইদি মিনা ট্রান্সলেশন টু ইম্পর্টেন্ট হয় ঠিক আছে নেক্সট কোয়েশ্চন অন হুইচ ডেট ইজ ইন্টারন্যাশনাল টি ডে সেলিব্রেটেড এনুয়ালি এটো বহুত ইম্পর্টেন্ট হয় আমার অসমৰ পার্সপেক্টিভতো এপ্রিল 21 নে মে 15 নে মে 21 নে ডিসেম্বর 15 আপোনালোকে কমেন্টত জনাওক নহলে আনসার যদি দিব পৰা নাই তো ইয়াত আনসারখিনি আছে মিলাই চাব পাৰে ঠিক আছে থ্যাংক ইউ এভরিওয়ান